মৰ্নিং এভৰিৱান, কি খবৰ? সকলোৰে ভালে চাগে? আমি মৰ্নিং ৱাক কৰিবলৈ গৈ আছোঁ। বলক আপোনালোককো লৈ যাওঁ। এয়া কুঁৱলী পুৰা গোটেইখনত। এতিয়া কেইটা বাজিছে? আমি ক'ত গৈ আছোঁ? 5:30 বাজি গৈছে। এতিয়া 5:30 বাজি গৈছে। আপোনালোকে আমাৰ ঘৰৰ ৰাস্তাটো দেখা নাই আৰু আপোনালোকক আমি ভালদৰে একো দেখাবই পৰা নাই। ভাবিছোঁ আজি আপোনালোকক কিবা এটা দেখাই আহোঁগৈ। তেতিয়াহ'লে ব'লক। ইমান ধুনীয়া পৰিৱেশৰ মাজে মাজে আমি আহি আছোঁ। এয়া মই কথা এটা কওঁ। আমি যে চিগাৰেট কথা এটালৈ গৈ আছোঁ। আমি পিছতকে কম বাৰু, আপুনি চাই থাকিব শেষলৈকে। এয়া কুঁৱলীটো অকণ কমিছে লাগিছে। কাহ হৈ আছে তথাপি নামানে আহি গৈছে। শুনিব এয়া আমি পাইছোঁহিয়ে। এইফালে আমাৰ মেইন ৰাস্তা আছে। আমি মেইন ৰাস্তাৰ ওপৰত উঠি যামগৈ এতিয়া। 4 লাইন হৈছে আৰু হ'বলা। এয়া মেইন ৰোড পাই গ'লোহি। ৰাস্তা বনাইছে এয়া। আপোনালোকে চাগে দেখি গম পালে। গাইজ দৌৰি আহিছোঁ। ভাগৰ লাগি গৈছে। এইফালে আমি গৈ আছোঁ। আপোনালোকে গম পালে আমি ক'লৈ গৈ আছোঁ। এয়া গাইজ দেখিছে, গোটেইখন জংঘলেৰে আৱৰি ধৰিছে। ৰাস্তাটো সেইফালেও, ইফালে সেয়া বিল্ডিংছ মানে এখন চেণ্টাৰ বুলিয়ে ক'ব পাৰি। সেই ৰাস্তাটো মানে চেণ্টাৰৰ পৰা ইয়ালৈকে জইণ্ট হৈছে। আৰু এতিয়া আমি চিগাৰেটটো যিটো আমি বস্তু আপোনালোকক দেখাম বুলি কৈছিলোঁ, সেইটো ওচৰ পাইছোঁহি যেতিয়া একেবাৰে ভালদৰে দেখাম হ'ব। ফ্ৰেণ্ডছ, এয়া আমি পাই গৈছোঁ পকামূৰা পথাৰত বাৰচহৰ ভাওনাৰ প্ৰস্তুতি চাবলৈ। এয়া আমিও চাম, ব'লক আপোনালোককো দেখাম। পিছত গবা গোটেইখন এয়া ঘৰ বনাই আছে চবেই মিলি। বনাই আছে। 21খন খোলা থাকে। 21খন খোলাতে আপোনালোকে ভাওনা দেখা পাব আহিলে। ময়ো বাৰু দেখাব চেষ্টা কৰিম। 21খন খোলাতে ভাওনা হয়। 2 দিন ভাওনা হ'ব। 2 দিনাই বেলেগ বেলেগ ভাওনা দেখা পাব। প্ৰত্যেকে এটা ঘৰ সাজে তেনেকৈ, যাতে ভাৱৰীয়াখিনি ৰৈ থাকিবলৈ অসুবিধা নাপায়। ক'তো ঘৰকেইটাত ৰখিব পাৰে। ঘৰখিনি আধা বনাই হৈছে। প্ৰত্যেকখন ঘৰৰ মাজে মাজে এনেকৈ দুখনকৈ গেট আছে। এনেকৈ গেট বনাই দিব। মই ইয়ালৈ আহিছোঁ। ইয়াৰ ওচৰত গেট এখন আছে, মানে ঘৰ এখন আছে। তাতে মই নুডলছ খাইছোঁ। এয়া
এয়া আমি আহি চেণ্টাৰৰ সন্মুখত এয়া তাত খুটা চুটা আনি থৈছে এনেদৰে এয়া ঘৰ বগা তেনেকা যে দেখি আছে এনেদৰে 21খন খোলা বনোৱা হৈছে এয়া খোলা বনাই হোৱা নাই এয়া ঘৰবিলাক চাওক এখন গাড়ী কি ধুনীয়াকৈ ডিজাইন কৰিছে ইয়াত সেইখনো তেনেদৰে ডিজাইন কৰা হৈছে বাঁহেৰে ইমান ধুনীয়াকৈ বনাইছে সঁচাকৈ দেখিয়ে ভাল লাগি গ'ল এয়া এয়া এইফালে চাগে কি হ'ব সেইফালে নাজানো সেইফালে কি হ'ব গৈ যিহেতু হোৱা নাই গম পোৱা নাই এইফালে ফাংচন হ'ব যোনটো চিধা চিধি মানে বাঁহৰ মানে হেৰি বনাই থোৱা আছে ন ঘৰৰ নিচিনাবিলাক পেণ্ডেল দি থোৱা আছে সেয়া হেৰি তাত তাত ফাংচন হ'ব এয়া সূৰ্যটো দেখুৱাই দিয়ে ইমান ধুনীয়া লাগিছে সূৰ্যটো এয়া আমি ভিতৰলৈ সোমাই আহিছোঁ বোলো চাই আহোঁগৈ কিনো হৈছে এয়া নামঘৰটো বনাই আছে যোনটো মানে ভাওনা হ'ব সেইফালে ইয়াত এইকণৰ পৰা মানে এইকণ লাগে এখন এইটো খুটাৰ পৰা আৰু সেই খুটাটোলৈকে এখন মানে ভাওনা ইয়াত কৰিব পাৰিব তাত এখন খোলা বুলি কয় এনেকুৱাকৈ মানে 21খন আছে আৰু গৈ মাজত এখন ধুনীয়া মন্দিৰৰ নিচিনাকৈ এটা নামঘৰ এয়া চাওক ইয়াৰ ওপৰতে এনেকৈ নামঘৰ প্ৰতিষ্ঠা কৰিব হোৱা নাই যিহেতু বনাই এয়া সেইফালৰ পৰা চাওক ছানৰাইজটো ইমান ধুনীয়াকৈ দেখিব পাৰে এইটো ঘৰ হৈ গ'ল সোমাব নিদিয়ে এনেকৈ গেট মাৰি থোৱা হৈছে আপোনালোকক এবাৰ ভিতৰেদিয়ে দেখাই দিছোঁ এয়া এনেদৰে এটা ঘৰ বনাই থৈছে এইফালে খেৰ চেৰ থৈ দিছে ইমান ধুনীয়াকৈ মানে বনাইছে মানুহবিলাকে দেখিয়ে ভাল লাগি গৈছে সঁচাই ফ্ৰেণ্ডছ এইটো খুলি থোৱা আছে এবাৰ চাই লওঁ আহক ভিতৰৰ পৰা ইয়াত ধুনীয়া ডিজাইনছবিলাক এনেকৈ থৈ দিছে এইফালে এনেই ৰুম এটা টাইপ বলক মনত গ'লে সেয়া চাওক ইমান ধুনীয়াকৈ আপোনালোকে দেখিব পাৰিছে নাই মই গম পোৱা নাই ঠিক ৰ'ব ভালদৰে দেখা সেয়া গাই সেয়া এয়া ছানৰাইজ হৈ আছে ইমান ধুনীয়াকৈ খালি এয়া জাবৰেদি মানে লেতেৰা কৰি থোৱা আছে সেইকাৰণে দেখিবলৈ ইমান এটা ভাল লগা নাই এইখন জেগাখন হয় বাৰু কাম কৰি আছোঁ যে সেইকাৰণে অকণ লেতেৰা হৈ আছে মই নাহা খাম ব্লক সেয়া গাইছ ভাবিলোঁ চাই হ'ল আমাৰ এতিয়া যাবৰ সময় হ'ল যাওঁ ভিতৰটো চাই যাওঁ নেকি এইটো ৰুমবিলাক গাইছ এয়া পাই গ'লহি আমাৰ আগৰ জেগাটো এয়া এতিয়া আকৌ এবাৰ চাই পেলাই ঘৰলৈ যাওঁ ভালদৰে চাই পেলাই এয়া ছানৰাইজ দেখিবলৈ পাইছে ধুনীয়াকৈ ওলাইছে একদম আজি ভিডিঅ'টো ইমানেই দেখুৱালোঁ আৰু নেক্সট পাৰ্ট আহিব আপোনালোকে চাব
যদি ভাল লাগিলে অকণমানো যদি ভাল লাগিলে আপোনালোকে তেনে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। তেতিয়া আহি থকা ভিডিঅ'বোৰ আপোনালোকে অতি সোনকালেই পাব। আৰু আপোনালোকক ক'বলৈ পাই আমি সুখী হৈছোঁ যে বাৰেচহৰ ভাওনাত যিহেতু কিছুমান দূৰৰ মানুহ থাকে যোনবিলাক আহিব নোৱাৰে চাবলৈ, সেইবিলাকৰ কাৰণে আমি মানে সেই লোকসকল ভাবিছোঁ বুলি ক'বা, সেই লোকসকলৰ কাৰণে আমি ভাবিছোঁ বাৰেচহৰ ভাওনাটো ভিডিঅ' বনাম বুলি। ভিডিঅ' বনাম। তেতিয়াহ'লে বাৰেচহৰ ভাওনাত ভিডিঅ' অতি সোনকালে আহি আছে, আমি যিমান পাৰোঁ সোনকালে দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।